हेलो बंधु बान्धवসকল वेलकम टू बैक माय यूट्यूब चैनल रेसिपिर पिकखन चाই আপোনালোকে গম পাইছে চাগে মই কি বনাবলৈ ওলাইছো হয় আজি মই বনাবলৈ ওলাইছো অমিতাৰ খাৰ আহকচোন ভিডিওটো আমি আৰম্ভ কৰো মই অমিতা কাটি থৈছো আৰু আপোনালোকে মিঠি তেনা এতে নহৰু আৰু জলকীয়া আৰু আপোনালোকে কলা খাৰ আঠিয়া কলৰ বাকলৰে বনোৱা কলা খাৰ তে মই কেৰাহীটো তেল অলপ গৰম হ'ব দিছো খাৰ বনাওঁতে তেল বেছি দিব নালাগে অলপ তেল দিলে হয় আপোনালোকে এটা মই মিঠি দানা দি দিলো তাৰ পিছত মই দিছো আপোনালোকৰ কি কয় জলকীয়া এটা দুটা নহৰু দুটুকুৰা কাটি লৈছিলো সৰু সৰুকৈ এটা ভালদৰে অলপ মানেখিনি ভাজি লম এটা মই কাটা অমিতাখিনি দি দিছো গোটেইখিনি দি খিনি আপোনালোকে ধুনীয়াকৈ 2-3 মিনিট টাইম ভাজিব গেছটো লো ফ্লেমত দি ভাজিব হাই ফ্লেমত দি ভাজিব নালাগে দিছে এটা কলা খাৰখিনি মই দি দিছো অলপমান মানে আধা কাপমান পানী দিছো এতিয়া অলপমান দিয়া হোৱাৰ পিছত মই ঢাকনিৰে 5 মিনিটমান থৈ দিছিলো লো ফ্লেমত তাৰপিছত চাইছো যে মোটামুটি অমিতাখিনি সিজিছে আপোনালোকে এইখিনি অলপমান খন্দিখনেৰে অলপমান ভাঙি দিব তেতিয়াহে খাই মোৰ খাৰ আপোনালোকৰ মাজত স্পেচিয়েলি ৰেডি হৈ গ'ল